Hello students, তোমালোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ চাই আছা আৰু মোৰ ভিডিঅ'সমূহৰ পৰা তোমালোকে বিভিন্ন গণিতৰ অংকসমূহ কৰিবলৈ চেষ্টা কৰিছা ভিডিঅ'সমূহ চাই থাকিবা আজি আমি যোৱা ভিডিঅ'ত আমি বহুপদ ৰাশিৰ যি হৰণ পঢ়িছিলো তাৰ পাছৰটোৰ অংশ মই তোমালোকলৈ লৈ আহিছো এটা কথা মনত ৰাখিবা যে গণিত বিষয়টোত যদি তুমি প্ৰ্যাকটিছ নকৰা দৈনিক তুমি প্ৰ্যাকটিছ কৰিব লাগিব দৈনিক যদি 1 ঘণ্টা 2 ঘণ্টা তোমালোকে গণিত যদি প্ৰ্যাকটিছ নকৰা তেতিয়ালে গণিতত তোমালোকে কোনোদিন ভাল ফল নাপাবা হেহে সদায় গণিত প্ৰ্যাকটিছ কৰিবা নিজে প্ৰ্যাকটিছ কৰিবা যদি কিবা অসুবিধা পোৱা মোৰ ভিডিঅ'বিলাক চাবা ভিডিঅ'বিলাকত কমেন্ট কৰিবা আৰু তোমালোকে কমেন্টৰ জৰিয়তে তোমালোকৰ কোনখিনি প্ৰশ্ন তোমালোকৰ অসুবিধা হৈছে হেখিনি তোমালোকে মোক ক'ব পাৰিবা আৰু তেতিয়া মই সেই প্ৰশ্নখিনিক লৈ নতুন এটা ভিডিঅ' তোমালোকলৈ লৈ আহিম আচ্ছা ঠিক আছে আজি আমি যেটো বিষয় আমি আজি আলোচনা কৰিম হেতু হল কি যে অলৰেডি আমি লাষ্ট ভিডিঅ'টোত তোমালোকক বহুপদ ৰাশিৰ হৰণৰ বিষয়ে আমি আলোচনা কৰিছিলো তোমালোকে পাইছিলা যে এটা বহুপদ ৰাশিত যিটো আমি বহুপদ ৰাশিক আমি হৰণ কৰো তাক কোৱা হয় px যিটো বহুপদ ৰাশি হৰণ কৰা হয় তাক কোৱা হয় gx আমি যিটো উত্তৰ ওলাও তাক কোৱা হয় qx আৰু যিটো ইয়াত থাকি যায় তাক কোৱা হয় rx অৰ্থাৎ px টো হল ভাজ্য gx টো হল ভাজক qx টো হল ভাগফল আৰু rx টো হল ভাগশেষ তোমালোকে চতুৰ্থ পঞ্চম শ্ৰেণীত পাইছা যে ভাজ্য ওলাবলৈ হলে যদি আমি ভাজক আৰু ভাগফল পূৰণ কৰি যদি ভাগশেষটো যোগ কৰো তেতিয়া ভাজ্য ওলায় কি আছিল আমাৰ ভাজ্য সমান ভাগফল পূৰণ ভাজক যোগ ভাগশেষ যদি এইটোকে আমি বহুপদ ৰাশিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো তেতিয়া ভাজ্য মানে হল px যদিহে বহুপদ ৰাশিটোৰ চলক হয় x তাক তেতিয়া হ'ব px = ভাগফলটো হল qx পূৰণ ভাজক হল gx আমি gx টো আগত লিখিবও পাৰো ভাজক পূৰণ ভাগফলও লিখিব পাৰো আৰু যোগ ভাগশেষ মানে হল rx এই যেটো আমি পালো বহুপদ ৰাশি ইয়াকে কোৱা হয় কলন বিধি ইয়াক কোৱা হয় বিভাজনৰ কলন বিধি বিভাজনৰ কলন বিধি তোমালোকে প্ৰথমটো পাঠটো পাইছিলা তো মনত ৰাখিবা যে px যদি বহুপদ ৰাশিটো x চলকযুক্ত হয় তেতিয়া px = qx * gx বা gx * qx একেই কথা যোগ rx অৰ্থাৎ gx আৰু qx যদি পূৰণ কৰো এই দুটা যদি পূৰণ কৰি ভাগশেষটো যদি আমি যোগ কৰো তেতিয়া হলে ভাজ্যটো পোৱা যায় তো এইটোকে কোৱা হৈছে বিভাজনৰ কলন বিধি এতিয়া কথাটো হল কি ইয়াৰ পৰা আমি উৎপাদকটো কি আমি এটা বহুপদ ৰাশিৰ উৎপাদক কি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম বহুপদ ৰাশিৰ বহুপদৰ বিভাজনৰ কলন বিধিটো কি px = gx পূৰণ qx
প্লাছ rx এতিয়া আমি gx আৰু qx px ৰ উৎপাদক বুলি কম যদিহে rx ৰ মান শূন্য হয় যদি rx ৰ মান শূন্য হয় তেতিয়া হলে gx আৰু qx ক px ৰ উৎপাদক বুলি কম এতিয়া তোমালোকৰ এক্সাৰসাইজ 2.3 দুই নম্বৰ প্ৰশ্নখিনিত আছে আমাক এটা gx দিয়া আছে আৰু px দিয়া আছে তাৰ পিছত আমাক লিখিব উলিয়াব লাগে যে gx to px ৰ উৎপাদক হয় নে নহয় তো gx to px ৰ উৎপাদক হ'বলৈ হলে আমি qx উলিয়াম qx উলিয়াৰ পাছত যদি আমি ভাগ এক 0 পাও তেতিয়া আমি gx to px ৰ উৎপাদক বুলি ক'ব পাৰিম যদি rx টো আমি 0 না পাও বেলেগ সংখ্যা বা বহুপদ ৰাখি পাও তেতিয়া কিন্তু gx to px ৰ উৎপাদক নহয় এতিয়া আমি অনুশীলনলৈ যাও অনুশীলনী 2.3 দুই নম্বৰ প্ৰশ্নত দিছে যে এটো ইয়াৰ উৎপাদক হয় নে নহয় আমি বিচাৰ কৰিব লাগে তো এটোক যদি আমি gx বুলি ধৰো আৰু ইয়াক যদি আমি px বুলি ধৰো তেতে এটো ইয়াৰ উৎপাদক হ'ব যদিহে rx টো 0 হয় তো তেতিয়া হলে rx উলিয়াবলৈ হলে আমি এটো হৰণ কৰিব লাগিব তো ইয়াত gx হল t square minus 3 আৰু px হল 2t to the power 4 plus 3t square minus 2t square minus 9t minus 12 এটা হৰণ কৰি চাও হৰণ কৰাৰ পাছত যদি আমি rx 0 ওলাই তেতিয়া হলে ইয়াৰ উৎপাদক বুলি লিখিব পাৰিম t square minus 3 হল gt ইয়াত t হ'ব x নহয় t হ'ব কাৰণ চলকটো হল t তো gt হল t square minus 3 আৰু pt হল এটো তো এতিয়া আমি যদি ডিভাইড আমি যদি এটো কৰো তেতিয়া কি হ'ব সোৱা এটো 2 আছে আৰু ইয়াত আছে 1 2 কৰিবলৈ ইয়াত দিব লাগিব 2 t square ইয়াত t to the power 4 কৰিব লাগিব তেতিয়া ইয়াত দিব লাগিব t square তেতিয়া ই হৈ যাব t to the power 4 minus ইয়াত plus minus t square ইয়াত নাই তেতিয়া t square ইয়াত আছে তেতিয়া আমি ইয়াত পাতো 2 3 da 6 2 3 গুণ 6 আৰু t square আহি গল ইয়াত এতে মাইনাস কৰিলে এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব এ দুটা 0 হ'ব মাইনাস কৰিলে এতে ই যেহেতু যোগ হৈ গল ই বিয়োগ আছে তেতিয়া এটোৰ পৰা এটো বিয়োগ কৰি দিম কিন্তু এই টাৰ্মটো অকলে থাকি গল এটো এই পদটো ইয়াক তললৈ লৈ আনো 3t কিউব আৰু এটোৰ পৰা এটো বিয়োগ কৰিলে হ'ব প্লাস 4t স্কয়াৰ 6 minus 2 6 পৰা 2 বিয়োগ কৰিলে হ'ব 4 এতিয়া নেক্সট আছে ইয়াত 3t কিউব আছে ইয়াত t স্কয়াৰ ইয়াৰ সহগ আছে 3 ইয়াত আছে 1 ইয়াক 3 কৰিবলৈ হলে আমি ইয়াত দিব লাগিব যোগ 3 t স্কয়াৰ তেতিয়া ইয়াত দিম t তো 3 1 3 গুণ 3 t স্কয়াৰ আৰু t ইয়াত হ'ব t কিউব প্লাস মাইনাস 3 গুণ 9 আৰু ইয়াত আহিলে t এতিয়া যদি চাও আমি তলৰ পাৰ্ট ওপৰ পাৰ্টটো যদি আমি তলত লেখো তেতিয়া আমি দেখা পাম এটা দেখিছা তোমালোকে -90 ইয়াৰ আছে এটো t স্কয়াৰ এটা এটো আমি ইয়াত নেলিখো আমি ইয়াত নেলিখি লিখিব লাগিব ইয়াত লিখিলে আমাৰ সহজ হ'ব বুজিবলৈ এটা চোৱা তেতিয়া আমি ইয়াত যদি মাইনাস কৰো এটো হৈ যাব প্লাস এটো 0 হৈ যাব এটো প্লাস আৰু এটো মাইনাস তেতিয়া এই দুটা কাটি গুছি যাব ইয়াত থাকি যাব 4t square minus 12
এটা 4t স্কয়াৰ হ'বলৈ হলে এটা আছে t স্কয়াৰ কিন্তু 4 টো নাই তেতিয়া হলে আমি +4 দিও 4 দিলে হ'ব 4t স্কয়াৰ মাইনাস প্লাস মাইনাস 4 3 গুণ 12 এটো আৰু এটো দুইটা একে তেতিয়া হলে ইয়াত হ'ব 0 অৰ্থাৎ আমি পালো যে rx ৰ মান পালো 0 যদি rx ৰ মান 0 পাও তেতিয়া আমি লিখিব পাৰিম যে g rt rx নহয় rt এইটো ইয়াৰ উৎপাদক হয় অৰ্থাৎ gt pt ৰ উৎপাদক হয় তোমালোকে মাত্ৰ এইটোৱে চাবা যে হৰণ কৰাৰ পাছত rx টো কি হৈছে যদি 0 হৈছে উৎপাদক ই ইয়াৰ উৎপাদক হয় সৰি ই ইয়াৰ উৎপাদক হয় আৰু যদি ইয়াত 0 নহয় বেলেগ পাইছা তেতিয়া হলে কিন্তু ই ইয়াৰ উৎপাদক নহয়